আমন্ত্ৰণ জনাইছোঁ। বাস্তৱজ্যোতি বৰাৰ পিছৰ প্ৰতিযোগী ভাস্বতী কাশ্যপক আমি মঞ্চৰ ওচৰত সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰৰ প্ৰতিযোগী বাস্তৱজ্যোতি বৰা। আপুনি পুৰা চেনিটাইজ কৰিছে? ক'ৰ পৰা আহিছে? মই তেজপুৰ চিভিল হস্পিটেলৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছে? তেজপুৰ চিভিল হস্পিটেলৰ পৰা। অঁ, চিভিল হস্পিটেলৰ পৰা। আপোনাৰ ডিউটি পৰিছে ইয়াত? অঁ উপায় নাই, কি কৰিব আৰু ন? বিহু চিহু মানে একে শান্তি নোহোৱা কৰি পেলাইছে ন? অঁ ভালকৈ কৰিছে ডিউটি? অঁ কেনেকুৱা, ৰাইজ সুৰক্ষিত হৈছেনে? হৈছে। হৈছে। কিবা অসুবিধা পাইছে নেকি ৰাইজক বুজাবলৈ যাওঁতে বা চেনিটাইজ কৰিব যাওঁতে? নাই 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 ন? ক'ত কৰিলে আজি চেনিটাইজ? মই LB ৰোডত, কটন ৰোডত, কুমাৰগাঁও অঁ, আৰু ইগ্ৰাফিলত। এতিয়া ভয় লাগেনে আপোনাৰ নিজৰ কিবা হৈ যায় বুলি? নাই ভয় লগা নাই? কৰক আপুনি, চেনিটাইজ কৰক। আমাৰ ইফালে ভালকৈ নকৰিলে, ইফালে কৰি দিয়ক ধুনীয়াকৈ। অঁ ঠিক আছে, কৰিম। কৰকচোন। ধন্যবাদ। ধন্যবাদ। আৰু তেওঁ মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে জীৱনশৈলীৰ বিষয়ে যদি কোনোবাই কিবা জানিব বিচাৰে, আপোনালোকে তেখেতক প্ৰশ্ন সুধিব, তেখেতে উত্তৰ দিব। লাভলীনা গোহাঁই, আৰম্ভ কৰক। ৰাইজৰ বাবে বিহু শুভেচ্ছা জনাইছোঁ। আপুনি কি খাই ভাল পায়? কেনেকৈ খেললৈ আহিলে? আজি গাঁৱৰ ৰাইজে কি ক'লে? আপুনি যে তেজপুৰলৈ আহিলে, ভাল পাইছেনে বেয়া পাইছে? গৈ পোৱাৰ দিনা মায়ে কি খোৱালে? গোটেইখিনি কথা কওকচোন। সকলো ৰাইজ আগ্ৰহেৰে ৰৈ আছে। মই প্ৰথমতে ভীমকল আৰু পিঠা খাওঁ। আৰু মই জীৱনত আগবাঢ়িবলৈ মোক মায়ে কৈছিলে, কি তই ডাঙৰ হৈ মেলি পক্সা বনিবি আৰু তই জীৱনত ভাল মানুহ এটা বনিবি। স্কুলত কিমান হেৰিলৈকে পঢ়িলে? মই স্কুল পূৰা পাছ কৰি আহিছোঁ। মেট্ৰিক পাছ কৰি আহিছে। পঢ়ি কেনেকুৱা পায়? স্কুল গৈ বহুত ভাল পাওঁ। ভাল পায়? সেই নহয়, লাভলীনাইটো আমি ভাল নাই পোৱা বুলি পাইছিলোঁ পেপাৰত। ৰাইজৰ আগত কৈছে, আচলতে ভাল নাপাওঁ মই। আপুনি মেখেলা চাদৰ পিন্ধিব বোলে বহুত বেয়া পাইছিলে, হয় নেকি বাৰু কথাটো? হয় হয়, সেইষাৰ কথা হয়। খুব ওখ আছিল, মেখেলাখন গাত নাতে, হয়নে কথাটো? হয় হয় হয়। ঠিক আছে, ৰাইজক কওকচোন কি কয় আপুনি? মই এইষাৰ কথা ক'বলৈ বিচাৰিছোঁ, মই এই অহা 2024ত এই গ'ল্ড মেডেল আনো, তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ দিব। সুন্দৰ। সকলোৱে ৰাইজে আশীৰ্বাদ দিয়ক, হাত চাপৰি দিয়ক, যাতে আমাৰ লাভলীনা বৰগোহাঁয়ে মনৰ কামনা সিদ্ধি হয়। এই ৰঙালী বিহুৰ এই মঞ্চৰ পৰাই আমি তেখেতক আশীৰ্বাদ কৰিছোঁ। তেওঁ যেন অহা খেলত গ'ল্ড মেডেল দি আনি আমাৰ অসমলৈ, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। ধন্যবাদ লাভলীনা বৰগোহাঁই। ধন্যবাদ লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইৰ আমি উজ্জ্বল। লাভলীনা, তোমাৰ ঘৰ ক'ত আছিলে? সৰুপথাৰ গোলাঘাট নে গোলাঘাট সৰুপথাৰ? সৰুপথাৰ গোলাঘাট। আপোনাৰ দেউতাৰ নাম কি আছিলে? ময়ো নাজানো দেই, প্ৰশ্নটো কৰিছোঁহে, কিন্তু লাভলীনা হিচাপে দেউতাৰ নামটো জানিব লাগে ন? এতিয়া জানে ন বাৰু? নে নাজানে? কৈ দিয়া, কিবা এটা কৈ
কৈ দিয়া অঁ এইটো এতিয়া আচলতে উত্তৰটো মই দিব নোৱাৰিম মই প্ৰশ্নটো সুধিলোঁ যদিও আচ্ছা এতিয়া ক'ত খেলি আছে হয় জানো বাহ বঢ়িয়া আৰু নেক্সট ক'ত আপোনাৰ যিটো পদক আপুনি পালে সেইটো কিহৰ পদক আছিলে যিটো পদক আপুনি ইতিমধ্যে লাভ কৰিলে সেইটো কি পদক আছিলে ব্ৰঞ্জৰ নে ৰূপৰ নে সোণৰ ব্ৰঞ্জৰ নেক্সট আপোনাৰ কি পদক আনিবলৈ আশা আছে আমি কি আশা কৰিব পাৰোঁ বাহ বঢ়িয়া লাভলীনা তুমি এটা কিক মাৰি পেলাই দেখুৱাই দিয়া এটা কিক মাৰি পেলাই দেখুৱাই দিয়া বক্সিং দেখাই দিয়া বক্সিং দেখুৱা তোমাক এটা চৰকাৰে চাকৰি দিছে নহয় উপহাৰ স্বৰূপে ক'ত দিছে মোৰ পুলিচৰ চাকৰি দিছে কি পোষ্টত DIG DIG নহয় DSP স্পীকাৰ আছে নেকি পিছফালে কোনোবা পিছফালে ঘূৰি ঘূৰি চাই আছে যে ঠিক আছে বঢ়িয়া সম্পূৰ্ণ চেনিটাইজ কৰিব এয়া চেনিটাইজাৰ তেওঁ কামত লাগি গৈছে কাৰোবাৰ ঘৰলৈ যদি যাব লাগে তেখেতক এড্ৰেছটো দিলে হ'ল গৈ কৰি দিব মোৰ নাম বাস্তৱজ্যোতি বৰা আজি মই চেণ্টাৰ ওলাইছোঁ মই এইখন কথা ক'বলৈ ওলাইছোঁ যে কৰোণা চতুৰ্থ আহি আছে আপোনালোকে সাৱধান থাকিব হাতটো ধুই থাকিব আৰু আৰু হাত চেনিটাইজ কৰি থাকিব তোমাৰ মিঠিৰ কি লৈ আহিছা আমি কৰোণামুক্ত হ'মনে সঁচাকৈ কৰোণামুক্ত হ'ম তোমাৰ চেনিটাইজাৰ ঠিক আছে ধন্যবাদ ফুলিছে বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে ভূল সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে ভূল বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ দূৰ দূৰণিতে জুৰি দিয়ে নাচিছে দূৰ দূৰণিতে জুৰি দিয়ে নাচিছে জিৰি 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 গৈ বিলতে হালিছে ধুনীয়া পদুমী ফুলনি ফুলিছে ফুল বিলতে হালিছে পদুমী ফুলনি ফুলিছে